মাত্ৰ 3 ফুট 3.5 ফুটমান ওপৰতে এনেকৈ এখন হেন্দালিত বহুত তিতা কেৰেলা এনেকৈ লাগি ইয়াত ভৰি আছে। এই গছজোপা কেনেকৈ মই ৰাখিছোঁ আৰু চাংখন কিমান ডাঙৰ তাক আপোনালোকক সুন্দৰকৈ প্ৰথমে মই দেখা লৈছোঁ। ইয়াত এটা বাল্টি, তাত মাটি গোবৰ এনেকৈ ৰখা হৈছিলে। তাত ইয়াত তিতা কেৰেলা পুলি এনেকৈ 3টা ৰোপণ কৰা আছিলে। আপোনালোকে আগৰ ভিডিঅ'টোত নিশ্চয় আপোনালোকে দেখিছে। এতিয়া গছজোপা ইয়াত কাষত এনেকৈ মাটি চপাই দিয়া হৈছে। এই যিটো বাল্টি আছে তাত তলৰ ফালে ফুটা কৰি ৰখা হৈছিলে, সেইকাৰণে ইয়াত মাটি চপাই দিয়াৰ ফলত ইয়াত শিপাবিলাক বগাবলৈ সুবিধা হৈছে আৰু গছজোপা বহুত সবল হৈ উঠিছে। প্ৰথমে আমি মন কৰোঁ ইয়াত তিতা কেৰেলা সঁচাকৈ লাগিছে নে নাই। ইয়াত চাওক আপোনালোকে, এইটো চাওক, এয়া আপোনালোকে মন কৰক। এয়া হেন্দালিখন সম্পূৰ্ণ এনেকৈ তিতা কেৰেলাই ভৰ্তি হৈ আছে। আমি যদি তলৰ ফালে এইপিনে মন কৰোঁ, চাওক এইবিলাক ধুনীয়াকৈ লাগি আছে। এইবিলাক চাওক, এইবিলাক মন কৰক। এইবিলাক এই গছজোপা মই ৰোপণ কেনেকৈ কৰিছিলোঁ আপোনালোকক এটা ভিডিঅ'ত আগত দিছিলোঁ, তাত আপোনালোকে নিশ্চয় চাব পাৰে। এই গছজোপাত মই প্ৰথমতে ৰোপণ কৰোঁতে ইয়াত মাটি আৰু গোবৰ দি ইয়াত ৰোপণ কৰিছিলোঁ। তাৰপিছত এই বাল্টিটোত তলত মই ফুটা কৰি ৰাখিছিলোঁ। এতিয়া কি হ'ল, বাৰিষা কালত আমাৰ সাধাৰণতে দেখা যায় কি, আমাৰ গছবিলাক অত্যাধিক বৰষুণৰ ফলত গছবিলাক মৰি যায়। কিন্তু এই গছজোপা যিহেতু মই এনেকৈ বাল্টি ৰাখিছোঁ, সেইকাৰণে মাটিৰ পৰা ই ওপৰত আছে। বাৰিষা বৰষুণ অত্যাধিক দিয়াৰ ফলতো ই নষ্ট হোৱা নাই। আৰু এই গছজোপা যিহেতু এতিয়া বয়স বহুত হৈছে, সেইকাৰণে তললৈ ইয়াৰ শিপা পৰিমাণো বহুত বাঢ়ি গৈছে। সেইকাৰণে মই ইয়াত সাৰ জাবৰ চপাই দিলত ই বাঢ়িবলৈ, ইয়াত এইবিলাক আপোনালোকে চাওক, এনেকৈ শিপা মেলিবলৈ সুবিধা পাইছে। তাৰ ফলত এই গছজোপা বহুত সবল হৈ এনেকৈ বগাইছে। ইয়াত সৰুকৈ যিখন মই হেন্দালি দিছোঁ, এখন দেখিবলৈ বহুত সুন্দৰ হৈছে। গছবিলাক চাওক কিমান
ধুনীয়াকৈ বগাইছে। আৰু এই হেন্দালিখন মই প্ৰথমে ইয়াক পাতলকৈ দিছিলোঁ। পিছত যেতিয়া ইয়াৰ গছৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, ডাল পাত এইবিলাক, তেতিয়া মই ইয়াক অলপ এইবিলাক মজবুত কৰি দিলোঁ। আৰু এতিয়া ছমাহে ইয়াত সুন্দৰকৈ বগাই আছে আৰু কেৰেলা লাগি আছে। মই এই ভিডিঅ'টোত এই তিতা কেৰেলাজোপা এইকাৰণে দেখাইছোঁ, আমি যদি এনেকৈ কেৰেলা জাতীয় আমি শস্য ৰোপণ কৰোঁ, তেতিয়া বাৰিষা কালত যিহেতু অত্যাধিক বৰষুণৰ ফলত এইবিলাক মৰি যায়, আমি এনেকৈ যদি ৰোপণ কৰোঁ গছবিলাক, তেতিয়া ই অত্যাধিক বৰষুণ পালেও গছবিলাক নমৰে। সেইকাৰণে মই এই গছজোপা দেখি ইয়াৰ প্ৰতি আকৰ্ষিত হৈ মই এই ভিডিঅ'টি বনালোঁ। নিশ্চয় আপোনালোকে ভাল পাব। আৰু আপোনালোকে যদি এনেকৈ বহুত দিন তিতা কেৰেলা লগাই খাম বুলি ভাবে, এনেকৈ নিশ্চয় আপোনালোকে এজোপা এখন চাওক, সুন্দৰকৈ এনেকৈ পাতলীয়াকৈ এখন চাং দি মাত্ৰ এজোপা এনেকৈ তিতা কেৰেলা ৰোপণ কৰক। আৰু আপোনালোকে গোটেই ছিজনটো আপোনালোকে তিতা কেৰেলা খাই থাকিবলৈ আপোনালোকে সুবিধা কৰি লওক। ভিডিঅ'টো ইমানেই। গছজোপা ভাল লাগিল, আৰু এনেকুৱা উপায়ে খেতি কৰিলে নিশ্চয় আপুনিও সফল হ'ব। সেইকাৰণে মই এইটো দেখাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।